কেপ্টেইন উইলিয়ামছন চাংমা এই আপোনাৰ মেঘালয়ত এই অল পাৰ্টি হিলছ লিডাৰ যেতিয়া আৰম্ভ কৰিছিলে তেতিয়া ট্ৰাইবেল মানুহে একতা হৈ যুঁজিছিলে তেতিয়া আৰু অট'নমাছ ষ্টেটো পালে মেঘালয়তো পালে কিন্তু অথনি বাইদেউ ক'লে আমাৰ নিজৰ মানুহে আমাৰ নিজৰ ইলেক্টেড মানুহে আমাক অট'নমাছ ষ্টেট নালাগে আমি অসমত থাকিম বুলিহে আমাৰ মানুহ আমাৰ ইলেক্টেড মানুহবিলাকে ৰিজলিউশ্যনত লিখি কৰিছিলে তেতিয়া মানে আমি নিজকে আমি বুজা নাই আমি কোন প্ৰথমতে আমি এইটোৱে বুজিব লাগিব আমি কোন আমি ট্ৰাইব হিল ট্ৰাইব এইটো বুজিব লাগিব আপোনালোকে চাব পাৰে সাউথ ইণ্ডিয়ানত সবেতো সাউথ ইণ্ডিয়া চিনেমাটো ফিল্মটো চাই আপোনালোকে সাউথ ইণ্ডিয়া তাতে গ'লে আপোনালোকে এতিয়া এটা পাৰ্টি পাব AIADMK বুলি মানে দ্ৰাবিডিয়া মুনিগা কাজিৰঙা মানে দ্ৰাবিডিয়ান যিমানে জাতি আছে একতা হৈ তাতে যুঁজি আছে কিন্তু আমি ইয়াত আমি ভাগ হৈ আমি যুঁজি আছে তেতিয়া ভাগ হৈ আমি যুঁজি থাকিলে নহ'ব সেইকাৰণে আমি প্ৰথমতে আমাক নিজকে বুজিব লাগিব নিজকে বুজি পালেহে আমি একতা থাকিব পাৰিম ৰেংমা নাগা ভাই বন্ধুসকলে ক'লে যে কাৰ্বি জাতিটো আমাৰ বন্ধু নহয় বুলি ক'লে বন্ধু নহয় আমাৰ নিজৰ ভাই বুলি ক'লে আমাৰ নিজৰ ভাই ভনী বুলি ক'লে সেইটো হিচাপতে আমি আজিৰ সভাত এই সভাত যিমানে ইয়াত সমাজ আহিছে আমি নিজকে বুজিব লাগিব আমি হিল ট্ৰাইবছ যিমানে আছে গাৰোৱে হওক কাৰ্বিয়ে হওক চাকমাই হওক ডিমাচাই হওক ৰেংমা নাগাই হওক যিমানে আছে আমি ইয়াত হিল ট্ৰাইবছ আছে আমি নিজকে ভাই ভনী বুলি আমি গণ্য কৰিব লাগিব সেইটোৱে কথা তাৰপিছত এইটো বুজাৰ পিছতহে আমি ইয়াত পাৰ্টিত আমি একতা হৈ আমি যুঁজিব পাৰিম আৰু আমাৰ এই ইলেকশ্যনত আমাৰ টাৰ্গেট কি হ'ব লাগিব আমাৰ টাৰ্গেটটো হ'ব লাগিব নেশ্যনেল পাৰ্টি আৰু আমাৰ ৰিজনেল পাৰ্টি কি বস্তু এইটো প্ৰথমতে আমি বুজিব লাগিব এইটো বুজিব লাগিব নেশ্যনেল পাৰ্টি ধৰক আপোনাৰ কংগ্ৰেছ বিজেপি CPIML বা আৰু এতিয়া এই আম আদমি পাৰ্টি বুলি আছে আৰু বেলেগ কিবা কিবি আছে নেশ্যনেল পাৰ্টি বুলি ক'লে আপুনি মিটিঙত গৈ চাব পাৰে তাতে অকল ট্ৰাইব বুলি নহয় সব মানুহ যিমানে আছে এই পৃথিৱীৰ যিমানে আছে সব মানুহ গোটাই পেলাই ইলেকশ্যন খেলিব তাৰমানে নেশ্যনেল পাৰ্টিৰ উদ্দেশ্যটো এইটো নহয় যে আমাৰ এই ট্ৰাইবেল এৰিয়াৰ মাটিটো অকল ট্ৰাইব মানুহে পাব লাগিব অকল ট্ৰাইব মানুহে ইলেকশ্যনত খেলিব পাৰিব লাগিব অকল ট্ৰাইব মানুহে ভোট দিব পাৰিব লাগিব বুলি এইটো উদ্দেশ্য নাই নেশ্যনেল পাৰ্টিৰ মানে বাহিৰৰ পৰা অহা মানুহক মাটি লওক বাহিৰৰ পৰা অহা মানুহো ইলেকশ্যন খেলক বাহিৰৰ পৰা অহা মানুহো ভোট দিয়ক বাহিৰৰ পৰা অহা মানুহো ৰজা হওক এইটোহে নেশ্যনেল পাৰ্টিৰ উদ্দেশ্য মানে উদ্দেশ্যটো এটাহে আছে মাত্ৰ ইলেকশ্যন জিকিব লাগিব বাছ এইটোৱে কিন্তু আমাৰ উদ্দেশ্যটো আমাৰ মাটিৰ আমাৰ ইয়াত যিমানে মাটি আছে আমাৰ হিল ট্ৰাইববিলাক মানুহে পাব লাগিব আমাৰ উদ্দেশ্য এইটোৱে এইটো বুজিব লাগিব আপুনি গতিকে মই ইমান দীঘলীয়া নকৰোঁ আমাৰ এই পাৰ্টিৰ সভাপতি ডাঙৰীয়া আছে এই গোটেইখিনি আমাৰ সংবিধানত কি লিখা আছে সব আমি লিষ্ট ৱাইজ আমি এটাকৈ আমি বুজিব চেষ্টা কৰিম আমি ভালকৈ বুজিব লাগিব আমি নিজকে বুজিব লাগিব তেতিয়াহে আমি আগবাঢ়িব পাৰিম এইটোৱে কথা গতিকে মই এই দুই এষাৰ কৈ পেলাই মই মোৰ ভাষাটো ইমানে সমাপ্ত কৰিছোঁ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আন্তম নীতি কথাৰ তেখেতকো এতিয়া আকৌ আমি আৰু এজন আছে আমাৰ মাজত চেণ্ট্ৰেল কমিটি আমাৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী কৌশিক টিমু তেখেতক অলপ সময় দিছোঁ দুই এষাৰ ক'বৰ কাৰণে তাৰ পাছত আমাৰ ছাৰে আমাৰ জীয়াই থকা ছাৰে তেখেতে আমাক আকৌ দুই এষাৰ আকৌ আমাক বুজাই দিব
নমস্কাৰ। আজি আমাৰ মাছ জইনিং প্ৰগ্ৰাম অনুষ্ঠিত কৰা আমাৰ চেয়াৰমেন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে আমাৰ আৰু বেলেগ আমাৰ বিভিন্ন ধৰণৰ পৰা অহা আমাৰ ট্ৰাইবেলসকল, আজি গামবুঢ়া আৰু আই মাতৃসকল। মই বেছি দীঘলীয়া নকৰোঁ যে আমাৰ ট্ৰাইবেলসকলৰ কি কৰে এতিয়া কিবা হৈ আছে, সংক্ষিপ্ত হৈ আছে এতিয়া যে কাৰ্বি আংলং এতিয়া এনেকুৱা অৱস্থা হৈছে যে নন ট্ৰাইবেলে আমাক এতিয়া কিবা কৰি আছে, আমাক ধ্বংস কৰি আছে, আমাৰ মাটি বাৰী হওক। আপোনালোকে গম পায় যে আমাৰ ডেকা গাভৰুবিলাক, যে আমাৰ ডেকা ট্ৰাইবেল ডেকাবিলাক বেলেগ ডিষ্ট্ৰিক্টত গ'লে বা বেলেগ ষ্টেটত গ'লে আমাক তাত কিবা এটাও নিদিয়ে, ভোট এটা দিবলৈ তাত নিদিয়ে। কিন্তু আমাৰ কাৰ্বি আংলঙত আহিলে আমি ভোটৰ অধিকাৰটো দি দিয়ে কি? আমি বিহাৰত গ'লে আমি ভোটৰ অধিকাৰ নাপায় তাত, কিন্তু আমাৰ চিটিজেনটো একেই। অসমৰ পৰা গ'লেও ভাৰতীয় নাগৰিক বা আমাৰ তাৰ পৰা আহিলেও ভাৰতীয় নাগৰিক, কিন্তু আমাৰ বিহাৰত গ'লে বা কেলকাতাত গ'লে বা দিল্লীত গ'লে তাত আমাৰ এই সুবিধাটো নাপায়। কিন্তু আমাৰ এই যিবিলাক বাংলাদেশৰ পৰা অহা বা বিহাৰৰ পৰা অহাবিলাকে আমাৰ ইয়াত সুবিধাটো পায়, কিন্তু আমাৰ ইয়াত সুবিধা নাপায়। আমাৰ 6 শিডিউল এৰিয়া হয় ইয়াত, কাৰণ 6 শিডিউল মানে ট্ৰাইবেলৰ কাৰণে ইয়াতটো আমাৰ ট্ৰাইবেলৰ মেৰুদণ্ড হ'ল কিবা 6 শিডিউল। নন ট্ৰাইবেলৰ মেৰুদণ্ড হ'ল আমাৰ এইটো ইণ্ডিয়ান কনষ্টিটিউশ্যন, কিন্তু ভাৰত সংবিধান। কিন্তু ভাৰতত আমাৰ দুটা সংবিধান আছে, এটা হ'ল ভাৰতৰ সংবিধান, এটা হ'ল আমাৰ 6 শিডিউলৰ সংবিধান। 6 শিডিউল কাৰ কাৰণে মেৰুদণ্ড? 6 শিডিউল আমাৰ ট্ৰাইবেলসকলৰ কাৰণে কিবা মেৰুদণ্ড। এই মেৰুদণ্ড যদি আমাৰ ভংগ হৈ যায়, মানুহৰ যদি এটা গাঁতত যদি মেৰুদণ্ড যদি নাইকিয়া হয়, এই মানুহজন কেনেকৈ হ'ব অৱস্থা আপোনালোকে গম পাব। এতিয়া ত্ৰিপুৰা কেনেকৈ হৈছে? ত্ৰিপুৰাটো গোটেই ট্ৰাইবেলবিলাকক মেৰুদণ্ড গোটেই ভংগ কৰিলে আৰু সিহঁতে এতিয়া উঠিব নোৱাৰে। আৰু এতিয়া তাত ট্ৰাইবেলবিলাকে এতিয়াও ৰিফিউজি হৈ আছে। এতিয়া নিজৰ জেগাত যদি আজি ৰিফিউজি হয়, তাৰ ভৱিষ্যত কেনেকৈ হ'ব ইয়াত? সেইকাৰণে আপোনালোকে এতিয়া চিন্তা কৰিব লাগে যে নেশ্যনেল পাৰ্টি, যিবিলাক নেশ্যনেল পাৰ্টি ট্ৰাইবেল কাৰণে কেতিয়াও কিবা সুৰক্ষিত নহয়। আৰু আমাৰ নেশ্যনেল পাৰ্টিৰ লগত যদি আমি থাকোঁ, তাত এজেণ্ডা নাই যে ট্ৰাইবেলসকলক তাত কিবা সুৰক্ষিত ৰাখিব লাগে বা কিবা ছেফগাৰ্ড কৰিব লাগে, তাত লিখা নাই। তাত এজেণ্ডাও নাই যে ট্ৰাইবেল কাৰণে ছেফগাৰ্ড কৰিব লাগে বুলি। কিন্তু আমাৰ নেশ্যনেল পাৰ্টিৰ লগত যদি থাকিলে বা ৰিজনেল পাৰ্টিৰ লগত যদি থাকিলে নহয়, আমাৰ ট্ৰাইবেল কাৰণে সুবিধা এটা পায়, মানে ছেফগাৰ্ড থাকে। সদায় আমাৰ ট্ৰাইবেলৰ কথাই ক'ব ইয়াত ৰিজনেল পাৰ্টিত, কিন্তু কংগ্ৰেছত গ'লে আপোনাৰ যে নন ট্ৰাইবেলবিলাকত লেণ্ড কেঞ্চেল কৰিব লাগে পাতা, বা নন ট্ৰাইবেলবিলাকক যদি চাকৰি দিব নালাগে বুলি তাক কেতিয়াও কথা নকয়। কিন্তু আমি ৰিজনেল পাৰ্টিত যদি আহিলে আমি নন ট্ৰাইবেল লেণ্ড পাতাটো, আমি মাটি পতাটো আমি কেঞ্চেল কৰিম বুলি আমি ক'ব পাৰিম, আলোচনাও কৰিব পাৰিম। কিন্তু তাত আলোচনা নহয়। তাত আলোচনা হ'লে নন ট্ৰাইবেলবিলাক সুবিধাটো পায়। আপুনি ইলেকশ্যনৰ সময়ত যদি ভোট দিব, সুবিধা কোনে পায়? এই বিহাৰ পৰা অহাবিলাকে সুবিধা পাব, বাংলাদেশৰ পৰা অহাবিলাক সুবিধা পাব। ভোট দিয়াটো আপুনি দিছে, সুবিধা পাব বাংলাদেশৰ পৰা অহা মানুহবিলাক, হয়নে নহয়? চাকৰি কোনে কৰি আছে এতিয়া? কণ্ট্ৰেক্ট কোনে কৰি আছে? মাটি কোনে দখল কৰি আছে এতিয়া? আপোনালোকে এতিয়া যাব যে বা হায়দৰাবাদ যাব, আপুনি এটা ইমান ভোটাৰ কিবা ডাঙৰ আছে, কিবা মূল্যৱান আছে, এটা ভোটাৰ আইডি যদি আপুনি নাথাকে, আপুনি বিহাৰত গ'লে আপুনি একো কাম কৰিব নোৱাৰিব, হয়নে নহয়? সেইটো বুজিব লাগে। আমি 500 টকালৈকে আজি বিক্ৰী কৰিব নালাগে। আমাৰ নিজৰ যিটো ৰাইট, সেইটো বুজিব লাগিব যে ট্ৰাইবেলবিলাকৰ ৰাইটটো কি। এই ৰাইটটো এই নেশ্যনেল পাৰ্টি বা বিজেপি কংগ্ৰেছত গ'লে এইবিলাক কথা নকয়। গতিকে আপোনাৰ চাকমা ভাইসকল, আই মাতৃসকল, আমাৰ গাৰো ভাইসকল, গাৰো আই মাতৃসকল বা আমাৰ ডিমাচা আই মাতৃসকল, যে অহা ইলেকশ্যনত যদি আমি অল ট্ৰাইব যদি আমি একগোট নহয়,
আমি কাৰ্বি আংলঙতো বচাব নোৱাৰিব আৰু যেনেকা এই ত্ৰিপুৰা তাত কোনে এতিয়া ৰিফিউজি হৈ আছে এতিয়া নিজৰ জেগাত যদি আজি ৰিফিউজি হৈ যায় ইয়াত নোহোৱা কাৰণ কি হ'ব যদি আমি একগোট যদি কিবা আন্দোলন নকৰোঁ একগোট যদি নাথাকোঁ আমি ভৱিষ্যত আমাৰ ভয়ংকৰ হ'ব আমাক ভাগ কোনে কৰে ছাৰে ক'ব আমাৰ এই কথাটো ভাগ কোনে কৰে ট্ৰাইবেল মানুহ কোনে কাজিয়া কৰে ট্ৰাইবেলৰ কাজিয়া কৰা হ'ল RSS আৰু বংগ সেনা বিজেপিৰ মেৰুদণ্ড হ'ল RSS আৰু বংগ সেনা কংগ্ৰেছতো থাকে বিজেপিতো থাকে CPMতো থাকে RSS বংগ সেনা হেন্তৰ মেৰুদণ্ড হ'ল সেইটো হেন্তে পোচাকটো সদায় বেলেগ বেলেগ ধৰণৰ থাকে হেন্তে আজি যাব কংগ্ৰেছক কালি যাব বিজেপিত কালি যাব CPML মই আজি CPML দে ক'ব কিন্তু ভিতৰৰ হেন্তে বেলেগ ধৰণৰ চিন্তা থাকে আপোনালোকে গম নাপাব কিছুমানে গম পাব যে আমাৰ উত্তৰ বৰবিলত এতিয়া ভয়ংকৰ তাত আপুনি ট্ৰাইবেল মানুহ কিবা এটা কথা কয় নহয় আপুনি তাত ওলাই আহিব নোৱাৰিব আৰু এনেকুৱা অৱস্থা হৈছে ইয়াত এতিয়া এফালে নাহিব নেকি এতিয়া হাওৰাঘাটত হ'ব কালি পৰহিটো আকৌ এই আমাৰ লাংফেৰত হ'ব লাংফেৰ পৰা আহি আমাৰ ইয়াত লুম্বাজং হ'ব লুম্বাজং আহি পৰে এনেকৈ ধনচিৰি এনেকৈ গৈ একদম নিলিপত গৈ পাব গৈ এনেকৈ আকৌ তাত গুৱাৰামলা এনেকৈ গৈ আহিব গোটেই ধ্বংস কৰি দিব গৈ থৈ আমিহে কিবা হ'ব খিলঞ্জীয়া নহয় আৰু আমিহে কিবা আৰু মাইনৰিটি গতিকে এইবাৰ ইলেকশ্যন আমাৰ আই মাতৃসকল নেশ্যনেল পাৰ্টি যিবিলাক আহে আপোনালোকে সুধিব যে আমাৰ ৰাইটটো আমাৰ 6 হিল আপোনালোকে কেলে নকয় মিটিঙত যিমান ডাঙৰ কংগ্ৰেছত মিটিং হওক বা বিজেপি মিটিং হওক আজি এন্তে ক'ব নেকি যে নো তোমাৰ ষ্টেট নো ৰেষ্ট ক'ব নেকি এন্তে নকয় ভাৰত মাতা কি জয় ক'ব হেন্তে কিন্তু আমাৰ ট্ৰাইবেলত যিবিলাক ট্ৰাইবেল মিটি লংলি বুলি নকয় তাত নকয় কেতিয়াও ক'ব নেকি আপোনালোকে দেখিছে নেকি ট্ৰাইবেল ইউনিটি লংলি ক'ব নেকি তাত বিজেপি কংগ্ৰেছৰ মিটিং নকয় তাত কিন্তু আমাৰ অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স ক'ব যে ট্ৰাইবেল ইউনিটি লংলি আমি কম সেইটো আমাৰ 6 দল ইয়াত ট্ৰাইবেলৰ কাৰণে দিছে প্ৰথমে আমাৰ ছাৰে কৈছিল আমাৰ ইউটি ছাৰে কৈছে যে 6 শিডিউল হ'ল ট্ৰাইবেলৰ কাৰণে পেৰাগ্ৰাফ 20 মতে আমাৰ অধিকাৰ হ'ল পেৰাগ্ৰাফ 20 এই সংবিধানটো এই কাউন্সিল দিয়াটো এইটো বাঙালী বিহাৰী কাৰণে দিয়া কাউন্সিল নহয় ইয়াত ট্ৰাইবেলৰ কাউন্সিল ইয়াত হিলছ ট্ৰাইব এই হিলছ ট্ৰাইব কাউন্সিল এইটো বিহাৰী ইয়াত বহাৰ কোনো অধিকাৰ নাই কিন্তু আমি এই ট্ৰাইবেল যিবিলাক হিলছ ট্ৰাইব আজি বুজা নাই আজি বিহাৰৰ পৰা মানুহে আহি পেলাই ইয়াত কাউন্সিলত গৈছে দুখটো কাৰ দুখটো আমাৰ হে গতিকে অহা ইলেকশ্যনটো আমি একগোট হৈ কাম কৰিম তেতিয়া আমাৰ যিটো পাৰ্টি আমাৰ জাতিটো কিবা হ'ব ষ্ট্ৰং হ'ব যদি কিবা 6 শিডিউল যদি আমি বচাই নাৰাখোঁ নহয় আমাৰ এতিয়াও ইয়াত চাকৰি হওক কিবা কণ্ঠেব নাপাব যদি এই 6 শিডিউল যদি নাইকিয়া হয় নহয় আমি নাপাম আপোনাৰ আজি এই BA পাছ কৰাবিলাক কিমান হ'ল এতিয়া চাকৰি কোনে পায় নন ট্ৰাইবেল বিলাক চাকৰি পায় ইয়াত ক'ত নগাঁৱৰ পৰা অহা গোলাঘাট পৰা অহা পূজাই পৰা অহা কিন্তু এই চাকৰি কাক কাৰণে ইয়াত দিছে ইয়াত চাকৰি হ'ল আমাৰ হিলছ ট্ৰাইববিলাককে ইয়াত কিবা কৰা আছে ইয়াত ঠিক কৰা আছে কিন্তু এই চাকৰিটো আমি নাপায় কাৰণ হ'ল নেশ্যনেল পাৰ্টি ইয়াত শাসন কৰাৰ কাৰণেহে এনেকুৱা অৱস্থা হৈছে এতিয়া ভৱিষ্যত এনেকুৱা অৱস্থাৰ ভৱিষ্যতটো চব নন ট্ৰাইবেলে আমাক ধ্বংস কৰিব চাকৰিৰ ক্ষেত্ৰত হওক বা এই আমাৰ কণ্ট্ৰেক্ট হওক বা যিবিলাক আঁচনি এতিয়া ক'লে বেয়া পাবনে কিছুমানে আমাৰ ট্ৰাইবেল গাঁৱত চাওক না ৰেচন কাৰ্ড নাথাকিব হয়নে নহয় কওকচোন হয়নে নহয় জব কাৰ্ড আছে নেকি কাৰোবাৰ নাই কিন্তু আপুনি এই বিহাৰী গাঁও হওক অসমীয়া গাঁৱত যাওকচোন বা এই আমাৰ এই বাঙালী গাঁৱত যাওকচোন উত্তৰ প্ৰদেশত প্ৰত্যেক ঘৰতো থাকে যে জব কাৰ্ড আছে ৰেচন কাৰ্ড আছে IY ঘৰ আছে আৰু আপোনাৰ কি আছে
আধাৰ কাৰ্ড ক'ব নালাগে, কিন্তু কিবা ভোটাৰ কিবাও নাই আমাৰ ট্ৰাইবেলবিলাক। যোৱাকালি আমি গম পাইছোঁ এটা গাঁৱত 300 এতিয়াও ভোটাৰ নাই, এতিয়া নামত নাই। কাৰণ দুখটো কাৰ? দুখটো আমাৰ লিডাৰ্ছবিলাক। এইবিলাকতো কোনো হিচাপ নকৰেতো, যাতে ভোট পাব লাগে সেইটোৱে চিন্তা। কিন্তু আমাৰ ট্ৰাইবেল যে কেনেকৈ মাইনৰিটি হৈ আছে, 1951 হ'ল 88% আছিলে, টোটেল ট্ৰাইবেলৰ পাৰ্চেণ্ট হ'ল 96%। ট্ৰাইবেলবিলাক এতিয়া হ'ল আমাৰ 50। এতিয়া অহা 21 চনত কিমান হ'ব? 33%। ইয়াত ট্ৰাইবেল এৰিয়া নহয় আৰু ইয়াত নন ট্ৰাইবেল এৰিয়া হ'ব আৰু 2021 চনত ভিতৰত ডিক্লেয়াৰ হ'ব। তেতিয়া চাকৰি কোনে পাব? কণ্ট্ৰেক্ট কোনে পাব? CM কোনে হ'ব? আজি বিহাৰীবিলাক আমাক চাকৰি দিব নেকি? CM হ'লে ইয়াত কেতিয়াও নিদিয়ে। গতিকে আপোনালোকে চিন্তা কৰক, অহা ইলেকশ্যন যদি আমি এইটো চিন্তাত নাহে নহয়, আমাৰ চাকমা খুৰা আছে, তেখেতে ত্ৰিপুৰাত এতিয়াও 30 বছৰ হ'ল এতিয়াও ভোট দিব পৰা নাই। তাত ৰিফিউজি হৈ আছে নিজৰ ঠাইত, নিজৰ জাগাত, ট্ৰাইবেল এৰিয়া হয় তাত। আজি এই ৰিফিউজি হৈ আছে, বিদেশী হৈ আছে। আজি ৰেচন কাৰ্ড নাই, ঘৰ নাই, এটা কেম্পত আছে। ইয়াত নহ'ব নেকি? ইয়াত অকল কাৰ্বি নহয়, যিমান ট্ৰাইবেল ইয়াত ৰিফিউজি হ'ব পিছত চাব আপোনালোকে। যদি আমাৰ 6 শিডিউলখন যদি আমি কিবা নকৰোঁ, আমি যদি নেশ্যনেল পাৰ্টি যদি আমি গৈ থাকোঁ, এই ত্ৰিপুৰা নিচিনা হ'ব আৰু ত্ৰিপুৰা নিচিনা হ'ব আৰু তাত কোনে এতিয়া চিফ মিনিষ্টাৰ হৈছে? এতিয়া বাংলাদেশ পৰা আহিহে এতিয়া চিফ মিনিষ্টাৰ হৈ আছে। এতিয়া আপোনালোকে গম পাব, তাত হ'ল ষ্টেট লেংগুৱেজ হ'ল বাংলা ভাষাত হৈছে এতিয়া ষ্টেট লেংগুৱেজ। ইয়াত আমি এতিয়া বাংলা ভাষা নহ'ব নেকি? ইয়াত আমি এতিয়া বাংলা লিখিব লাগিব। এতিয়া ইয়াত আছামিজ নহয়, ইয়াত বাংলাহে লিখিব লাগিব। ইয়াত এতিয়া চিন্তা কৰক আপোনালোকে, যদি অহা ইলেকশ্যনত যদি আমি এনেকুৱা চিন্তা নকৰোঁ, নেশ্যনেল পাৰ্টিৰ পিছত যদি গৈ থাকোঁ 500 টকাৰ লগত বা 1000 টকাৰ লগত যদি আমি গৈ থাকোঁ, এতিয়া এই কিবা নিচিনা হ'ব আৰু গতিটো আমাৰ এই ত্ৰিপুৰা নিচিনা। এতিয়া কৰিমগঞ্জ, শিলচৰ কাৰ আছিলে তেতিয়া? ডিমাচা ভাইসকলৰ আছিলে, ডিমাচাসকলৰ আছিলে তেতিয়া। এতিয়া হ'ল চব বাঙালী, ভাষাও নাই, জাগাও নাই। তাত ৰজা কোনে আছিলে তেতিয়া? ডিমাচা ৰজা আছিলে তাত। এনেকুৱা হ'ব আমাৰ ইয়াতো। অকল কাৰ্বি অকল শেষ নহয়, ট্ৰাইবেলবিলাকে শেষ হ'ব ইয়াত কাৰ্বি আংলঙত। গতিকে আপোনালোকে অহা ইলেকশ্যনত একেলগে কাম কৰিম, আমি ট্ৰাইবেল এক ষ্ট্ৰং কৰিম। ট্ৰাইবেল হিল ষ্ট্ৰাইক আমি ইয়াত কোনো অধিকাৰ নাই। নন ট্ৰাইবেল ইয়াত চাকৰি নাপায়, নন ট্ৰাইবেলে ভোটাৰ দিব নাপায়, নন ট্ৰাইবেল ইয়াত মাটি কিনিব নাপায়, নন ট্ৰাইবেল ইয়াত কিবা কণ্ট্ৰেক্ট কৰিব নাপায়, নন ট্ৰাইবেল ইয়াত বেপাৰ কৰিব নাপায়, ইয়াত ট্ৰেডিং লাইচেন্স নাম কৰিব নাপায় ইয়াত 6 শিডিউল এৰিয়াত। কিন্তু কোনো এইটো ফাইট কৰা নাই। আজি কৰিছে নেকি? আজি কংগ্ৰেছ বিজেপি হওক এইবিলাক নকৰে। যে নন ট্ৰাইবেলবিলাক যে ট্ৰেডিং লাইচেন্স কেঞ্চেল কৰিব লাগে বুলি কৈছিল নেকি কংগ্ৰেছ বিজেপি মিটিঙত? কেতিয়াও নকয়। হেণ্টৰ সাংস্কৃতিক বা হেণ্টৰ কালচাৰটো ভাল, তাতে বচাই ৰাখক কাৰণে আমাক এই 6 শিডিউলখন দিয়া হৈছে। গতিকে মই বেছি কৈছোঁ, আমাৰ ছাৰ আছে, আমাৰ ডাঙৰীয়া ছাৰ আছে, আমাৰ সভাপতি আছে, তেখেতে আপোনালোকক ধুনীয়া ধুনীয়া ভাষণ দিব। মই আজি এই চমু বক্তব্যটো ইমানতে সামৰিলোঁ। নমস্কাৰ। জোঠাই কাৰ্ডক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী কৰ্চিং টিমক। এতিয়া আমাৰ APHLC অৰ্থাৎ অল লিডাৰ্ছ কনফাৰেন্স, আমাৰ প্ৰেচিডেণ্ট তেখেতকে মই সময় দিছোঁ। তেখেতে আমাক গোটেইখিনি কথাটো আমাক বুজাই দিব। আজিৰ সভাপতি মহোদয় আৰু ইয়াত উপস্থিত চিত্ৰসেন চাকমা,
চলীন্দ্ৰ মাৰা, অনুপ ডিফুচা আৰু ৰঙালীয়া চাকমা, ৰঙালীয়া চাকমা আৰু ইয়াত উপস্থিত ভাই ভনীসকল। ময়ো সেই আপোনালোকৰ নিচিনা অসমীয়া ভালকৈ নাজানো, হ'লেও চেষ্টা কৰিম। আচল কথা বহু ক'লে অলৰেডি, তথাপি এইটো আইনৰ পৰা দেখুৱাব লাগে বুলি কোৱা কাৰণেহে মই ওলাবলৈ চেষ্টা কৰিছোঁ। আমি কিতাপৰ পৰাহে কওঁ, কাৰণ আমি নিজে এনেই কৈ থাকিলেতো মানুহবিলাকে এনে মিছা কথা কৈছে বুলি ভাবিব পাৰে, কিন্তু আকৌ কিতাপৰ কৈ থকাৰ কাৰণেও তেওঁলোকে বৰ খং কৰিছে এই বিজেপিসকলে। এই কিতাপ বোলে কিছুমান কিমান দাম কিনিছে আৰু এইবিলাক কৈ থাকে বুলি কৈছে। তেওঁলোকে কিতাপো নালাগে, তেওঁলোকে কিতাপো নপঢ়ো এনেকুৱা কথা। তাৰমানে আইন দৰকাৰ নাই, আইনটো কিতাপতহে লিখা থাকে, সেইটো তেওঁলোকে চাব নোখোজে, এনেকুৱা হৈ গ'ল। এতিয়া আমি কিয় অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সটো গঠন কৰিলোঁ? গঠন কৰাটো অলৰেডি কৈছে দেই, আমাৰ মানুহটো জীয়াই থাকিবলৈ হ'লে মানুহৰ সংখ্যা লাগিব। নাই, মানুহটো জীয়াই থাকিবলৈ হ'লে মানুহৰ সংখ্যা লাগিব আৰু তেওঁলোকৰ মাটি লাগিব। কাৰণ আমি আলাসতটো জীয়াই থাকিব নোৱাৰিম নহয় জানো? আমি ৰকেটটো কিনিব নোৱাৰোঁ নহয় জানো? ৰকেট লৈ পেলাই ওপৰততো থাকিব নোৱাৰোঁ। যিবিলাকে কিনিব পাৰে তেওঁলোকোতো সদায়তো থাকিব নোৱাৰে ৰকেটৰ ভিতৰত। মাটিটো আমাক লাগে আৰু আমাৰ সংখ্যা লাগে, আৰু আমাৰ দেশটো গণতন্ত্ৰ দেশ। তাৰমানে যিমান মানুহ বেছি সংখ্যা সেই মানুহে দেশটো শাসন কৰিব, আৰু যিসকলে শাসন কৰে তেওঁলোকেহে আইনটো বনাব। আৰু যিসকলে সেইকাৰণে যিসকলে সংখ্যাটো জাতিয়ে সংখ্যাটো বেছি হয় তেওঁলোকে নিজৰ ভালৰ কাৰণে আইনটো বনায়। এইটো আমাৰ কাৰণে উপায় নাই। এতিয়া সেইটো ফালে চলাইছে। এইটো আমাক জীয়াই থাকিবলৈ কাৰণে আমাক আইনটো নিজে বনাবলৈ কাৰণে আমাক এই 6 শিডিউলটো দিছে। ইয়াত লিখিছে আপোনালোকৰ নিজৰ আইনটো বনাওক বুলি, আৰু আপোনালোকৰ নিজৰ কাউন্সিলটো, তাৰমানে আপোনালোকৰ নিজৰ মিটিং, কাউন্সিল বুলি ক'লে মিটিং, আপোনালোকৰ নিজৰ মিটিংটো আপোনালোকে কৰক বুলি ইয়াত 5 দফা 2 দফা 7 2 অধ্যায় 7 পদত লিখা আছে। 7 পদত লিখা আছে, 2 অধ্যায় 7 পদত লিখা আছে। আৰু কিন্তু আমি আইন এতিয়ালৈকে নবনালে। আমাৰ কাউন্সিলটো কৈছিল 1950ত 51 চনতে বনাবলৈ বুলি কৈছিলে, বনাব লাগে বুলি, কিন্তু এতিয়ালৈকে নবনালে। কিয় নবনালে? এই যিবিলাকে সংখ্যা বেছি আছে তেওঁলোকে বাধা দিছে। আচলতে আমাৰ যিবিলাকে একেবাৰে নাজানে তেওঁলোককে ইলেকশ্যন জিকিবলৈ দিয়ে। এতিয়াও এনেকুৱা কথা, এতিয়াও এইটো লৈ গ'লো আমি। এইটো কথা পাতিলে তুলিৰাম ৰঙাঙাই মই একো নাজানো দেই বুলি কয়, নিজে কয়, সঁচা কথা কয়, মই এইবিলাক একো নাজানো বুলি কয়। কিন্তু তেওঁ এইটোৰ ওপৰতে বহিহে CM হৈছে, কিন্তু নাজানে বুলি কয়। সেইটো কথা। সেইকাৰণে এতিয়া যিবিলাকে নাজানে তেওঁলোককে জিকিবলৈ দিয়ে ইলেকশ্যনটো, যাতে সেই বেছি সংখ্যা থকা জাতিসকলে তেওঁলোকক চলাব পাৰে নিজৰ ইচ্ছামতে, মাটিও ল'ব পাৰে আৰু টকাও ল'ব পাৰে, চাকৰিও ল'ব পাৰে। সেইকাৰণে তেওঁলোকক জিকিবলৈ দিয়ে। এতিয়া আমাৰ ফৰ এক্সাম্পল উদাহৰণস্বৰূপে 2013 চনত কংগ্ৰেছ থাকোঁতে, জয়ৰাম ইংলেং CM থাকোঁতে 1400 LP স্কুল টিচাৰ এপইণ্টমেণ্ট কৰিছে একবাৰতে দেই। সেই বছৰ 3 বাৰ এপইণ্ট কৰিছে, কিন্তু একবাৰতে 1400 এপইণ্ট কৰিছিল। এইটো
সেইটো কিতাপটো নীলা কিতাপটো নাই আচ্ছা এইটো মোৰ মুনাত থাকি গ'ল 14 দেই আৰু এই 14 এপইণ্ট কৰি আমাৰ কাৰ্বি আংলঙৰ ট্ৰাইবেল সকলে কিমান পাইছে মাত্ৰ 80 জন 80 জন পাইছে 14 ভিতৰত মাত্ৰ 80 জন পাইছে আৰু এই 80 জন পাইছে আৰু 1320 জনটো বাহিৰৰ পৰা আনি পেলাই ইয়াত এপইণ্টমেণ্ট দিছে বাহিৰৰ পৰা এই গুৱাহাটীৰ পৰা গোলাঘাটৰ পৰা শিলচৰ পৰা নগাঁৱৰ পৰা মৰিগাঁৱৰ পৰা যোৰহাটৰ পৰা আনি পেলাই ইয়াতে এপইণ্টমেণ্ট দিছে আৰু এতিয়া আপোনালোকে ভাব ইয়াত কাৰ্বি আংলঙৰ জংঘল LP স্কুলটো একেবাৰে জংঘল ভিতৰত একেবাৰে ভিতৰত জাগা ভিতৰুৱা জাগাতে থাকে আৰু গুৱাহাটীৰ পৰা আহি আৰু ভিতৰুৱা জাগাত তাত গৈ পেলাই মাষ্টৰ কাম কৰিব নেকি সেইকাৰণে তেওঁলোকে নকৰে আৰু স্কুললৈ নাযায় সেইকাৰণে স্কুলবিলাকতো বন্ধ হৈ গ'ল এতিয়া আপোনালোকৰো বোধ হয় স্কুলটো বন্ধ আপোনালোককতো বোধ হয় স্কুলো দিয়া নাই না স্কুলো দিয়া নাই আপোনাৰ চাকমাসকলক স্কুল দিয়া নাই আৰু মই জানো চাকমাসকলক 2007 চনত বংগ সেনাসকলে আপোনালোকক এটেক কৰিছিল 4টা ঘৰ জ্বলাইছিল হয় নে নহয় 4টা ঘৰ জ্বলাইছিল এইটো পুলিচ ৰিপৰ্টতে লিখা আছে বংগ সেনাসকলে জ্বলাইছে বুলি তাত লিখা আছে আমাৰ কাৰ্বি মানুহ নহয় আৰু আমাৰ যদি তেওঁলোকে এই যিবিলাকে ট্ৰাইবেল নহয় তেওঁলোকৰ সংখ্যা বেছি তেওঁলোকৰ দেশো খুব বেছি ডাঙৰ ৱেষ্ট বেংগল ইমান ডাঙৰ আৰু বাংলাদেশ ইমান ডাঙৰ বিহাৰ ইমান ডাঙৰ তেওঁলোকৰ আৰু তেওঁলোকৰ মানুহে ইয়াতো চব ল'বলৈ বিচাৰিছে সেইকাৰণে আমাৰ ট্ৰাইবেল সকলক একতা থাকিব নালাগে বুলি এটা তেওঁলোকে প্ৰগ্ৰাম বনাইছে আৰু সেইটো মতে তেওঁলোকে 2200 চনৰ পৰা আমাৰ ট্ৰাইবেল সকলৰ মাজতে খুব কাজিয়া লগাইছে 2003 চনত নাগা আৰু কাৰ্বি আৰু ডিমাচা সকলক কাজিয়া লগাইছে এইয়া ধনচিৰি নহয় জানো ধনচিৰি এৰিয়া আৰু ইমান ঘৰ চৰ জ্বলাইছে হয়নে নহয় ডিমাচা কাৰ্বি আৰু নাগা ভিতৰত আৰু 2003 চনত বোধ হয় 2005 চনত নেকি এই চাৰ্চিমটো 2005 নহয় জানো 2005 চনতে কাৰ্বি আৰু ডিমাচা সকলক খুব কাজিয়া লগাইছে এইটো আমাৰ নহয়তো এইটো আসাম গভৰ্ণমেণ্ট বংগ সেনাসকলে কৰিছেতো এইটো আমাৰ নহয় পুলিচ সকলে কৰিছেতো আসাম পুলিচ তেওঁলোকে সেইকাৰণে মুখটো বান্ধা কৰিছে দেখিব যে মানুহে চিনি পাব যে সেইকাৰণে মুখটো বান্ধা কৰি কৰিছে তেওঁলোকে আৰু কুকি আৰু কাৰ্বি সকলক 2003 চনত আমাক কাজিয়া লগাইছে আৰু ডিমাচা কি কয় ডিমাচা আৰু মাৰ সকলক ডিমা হাছাও ডিষ্ট্ৰিক্টত কাজিয়া লগাইছে তেতিয়া মই সেক্ৰেটাৰী হেল্থ এৰিয়া আছিলো মই গৈছিলো চাইছিলো এইটো আসাম পুলিচে কৰাইছে এইটো আসাম পুলিচ কিয় কৰে সেই আসাম পুলিচৰ ভিতৰত বংগ সেনা বহুত আছে RSS বহুত আছে সেইকাৰণে তেওঁলোকে আমাৰ মাজত কাজিয়া লগাইছে আৰু যাতে আমি একতা যদি নাথাকে যাতে তেওঁলোকে আমাৰ যাতে তেওঁলোকে ইলেকশ্যনটো সদায় যাতে জিকে আৰু পলিটিকেল শক্তিটো তেওঁলোকৰ লগত যাতে সদায় থাকে সেইকাৰণে আমাক কাজিয়া কৰিবলৈ দিছে আৰু তেওঁলোকৰ ইচ্ছা মতে ইলেকশ্যনটো জিকিবলৈ দিয়ে যিবিলাকে একোৱেই নাজানে তেওঁলোককহে ইলেকশ্যন জিকিবলৈ দিয়ে যিবিলাকে কৈছে এজন EMA কৈছে এই 6 শিডিউল কথা তেওঁ কৈছে 6 শিডিউল হলে বোলে গা ধুব নালাগে লেংটা হ'ব লাগে চুলি কাটিব নালাগে দাঁত ঘঁহিব নালাগে এইটো বুলি তেওঁ লেকচাৰ দিছে এজন EMA আৰু সেই EM কিন্তু এইটোৰ ওপৰত থিয় হৈ পেলাই তেওঁ EM হৈছে কিন্তু
কিন্তু তেওঁ একোৱে নাজানে তেওঁলোকক এই এনেকুৱা মানুহবিলাককে ইলেকশ্যন জিকিবলৈ দিয়ে সেইটো কথা সেইকাৰণে আমাৰ এতিয়া কথাটো হৈছে আমি একতা হৈ থাকিব লাগে এতিয়া এনআৰসি যিবিলাকে এনআৰসি নাম নাই তেওঁলোকে 1,60,000 ইয়াত কাৰ্বি আংলঙত থাকিছে শুনক আপোনালোকে 1,60,000 যিবিলাকে এনআৰসি নাম নাই তাৰমানে তেওঁলোকে ভাৰতীয় মানুহ নহয় বাংলাদেশৰ মানুহ তেওঁলোককে ইয়াত কাৰ্বি আংলঙত থাকিবলৈ দিছে এতিয়া 2021 চনৰ পিয়লত সেন্সাছত তেওঁলোকে মেজৰিটি হ'ব আমাতকৈ বেছি হ'ব সংখ্যাটো এতিয়া আমি কি কৰিম সেইকাৰণে এতিয়ালৈকেতো আজি তাৰিখলৈকেতো আমি ট্ৰাইবেল মানুহে 55 কি বোলে শতাংশ বুলি কয় নহয় জানো 55% আছে আমাৰ ট্ৰাইবেল সকলে কিন্তু 2021 চনৰ পৰাতো আমি 50% তলত গুচি যাব পাৰে একেবাৰে যদি 50% তলত যায় তেতিয়াহ'লে 6 শিডিউল ইয়াত নাথাকে ট্ৰাইবেল সকলক প্ৰটেকশ্যন কি কয় ৰক্ষণাবেক্ষণা আইন নাথাকিব তেতিয়া আমি কি কৰিম সেইকাৰণে এনেকা যদি বংগসেনা সকলক যদি এনআৰসিত যদি নাম নথকা সকলক যদি মাটি দিব খোজে তেতিয়া সেইটো নিদি পেলাই কাৰণ ভাৰতীয় আইনটো লমতেতো দিব নোৱাৰে সেইকাৰণে তেওঁলোকক নিদি পেলাই আমাৰ ডিমাচা সকলকে দিব লাগে আমাক চাকমা সকলকে মাটি ইয়াত দিব লাগে আমাক ৰেংমা সকলকে ইয়াত মাটি দিব লাগে কুকি সকলকে ইয়াত দিব লাগে কাৰণ 6 শিডিউল মতে তেওঁলোকৰ ক্ষমতা আছে ইয়াত মাটি পাবলৈ কিয় বাধা দিছে নহয় জানো হয় নে নহয় তেওঁলোকৰ ক্ষমতা আছে এইটো মই কোৱা নহয় মই যদি ক্ষমতা নাই বুলি কয় তেতিয়াহ'লে মই সংবিধানৰ বিৰুদ্ধেহে কোৱা হ'ব হয় নে নহয় এইটো সংবিধান আমি ৰাখিব লাগে সংবিধান মতে তেওঁলোকে থাকিব পাৰে আৰু থাকিব লাগে নহ'লে আমি মৰি যাওঁ আৰু আমাৰ মানুহ এতিয়া আপোনালোকে গাঁৱে গাঁৱে ক'ব লাগে আমাৰ কাৰ্বি ডিমাচা গাৰো খাচী চাকমা কুকি মাৰ জেমিনাগা নাগা সবে খাচী সবে আমি শ্যাম আমি সকলোৱে ইয়াত কাৰ্বি আংলঙত থাকিব পাৰে এইটো আইনতে লিখা আছে মই কোৱা কথা নহয় ইয়াতে লিখা আছে তেওঁলোকে থাকিব পাৰে আৰু তেওঁলোকক পট্টা দিবলৈ দিগদাৰি দিব নালাগে কষ্ট দিব নালাগে কিন্তু আমি প্লেন কৰিব লাগে ক'ত ঘৰ বনাব ক'ত গাঁও বনাব সেইটো ঠিক কৰিব লাগে হয় অৱশ্যে সেইটো ঠিক কৰি চবৰ কাৰণে অকল আপোনাৰ তেওঁলোকৰ নহয় কাৰ্বি সকলকো একে কথা সেইটো প্লেন কৰি পেলাই মাটিটো দিব লাগে নহ'লে আমি মৰি যাম এতিয়া আমি মেজৰিটি নহয় মাইনৰিটি হৈ যাব আমাক কি কয় তেওঁলোকে আমাক কি কয় ইয়াত লিখিছে এইটো মনুস্মৃতি দেই এইটো মনুস্মৃতি কিতাপ দুটা আছে ইয়াত ডাঙৰ এটা আছে এইটো ইয়াত ডাঙৰ আছে এইটো সৰু এটা আছে ইয়াত কি লিখিছে এই মনুস্মৃতি মতে তেওঁলোকে এই বিজেপিটো কৰা হয় RSS বিজেপিটো এই মনুস্মৃতি মতে কৰা হয় মনুস্মৃতিটো ইয়াত দেখিছে না আমাৰ ট্ৰাইবেল মানুহ বোলে আমাৰ ভৰি তলৰ পৰা ওলাইছে বুলি ইয়াত দেখুৱাইছে ভৰি তলৰ পৰা আৰু তেওঁলোকে বামুণ সকলে বোলে মুখৰ পৰা ওলাইছে আৰু ক্ষত্ৰিয় সকলে বোলে বাহুৰ পৰা ওলাইছে আৰু বৈশ্য সকলে পেটৰ পৰা ওলাইছে আমাৰ আটাইতকৈ তলত ৰাখিছে এইটো ভৰি তলৰ পৰা ওলাইছে বুলি কয় সেইকাৰণে তেওঁলোকে কয় আপোনালোকে ভৰি তলতে থাকিব লাগে এইটোহে আমাক কয় আমি সদায় আমি ভৰি তলত থকা মানুহ হয় নে নহয় নহয় কেতিয়াও হ'ব নোৱাৰে আমিও মানুহ নহয় জানো আমিও মানুহ সেইকাৰণে আমি মানুহ হিচাপে আমি থাকিব খোজো আৰু মানুহ হিচাপে আমি থাকিব লাগে ইয়াত লিখিছে ইয়াত paragraph 2 subparagraph 7 ইয়াতে লিখা আছে কাউন্সিল ইলেকশ্যন কৰিবলৈ কাউন্সিল ইলেকশ্যন কৰিবলৈ
আৰু ভোটাৰ লিষ্ট বনাবলৈ ইয়াত 2 অধ্যায় 7 পদত 2 অধ্যায় 7 পদত ইয়াত লিখা আছে আৰু সেইটো মতে লিখা আছে আৰু যিটো আইন বনাব লাগে এইটো ইয়াত কৈছে এইটো 20 অধ্যায়তে লিখা আছে ইয়াত 20 অধ্যায় লিখা আছে ইয়াত 20 অধ্যায় লিখা আছে এইটো ট্ৰাইবেল এৰিয়া বুলি কৈছে ট্ৰাইবেল এৰিয়া মানে ট্ৰাইবেল সকলৰ দেশ এইটো গণতন্ত্ৰ মতে এইটো সংবিধান বুলি ক'লে দেশ বনোৱা আইন এইটো সংবিধানটো দেশ বনোৱা আইন এইটো কোনোবা মানুহে বেয়া কৰিছে কোনোবা মানুহে মানুহ পিটিছে সেইকাৰণে তাক এৰেষ্ট কৰিব লাগে বোলা আইন নহয় এইটো সংবিধানটো দেশ বনোৱা আইন এইটো বেছি ইম্পৰ্টেণ্ট এই কথাটো বেছি গুৰুত্বপূৰ্ণ কথা এইটো সেইকাৰণে আমি যেতিয়া আইন বনাব আমি বনাবলৈ কৈছো কাউন্সিল সকলে নবনাও বুলি কৈছে সেইকাৰণে আমি হাইকোৰ্টত কেছ কৰি পেলাই আমি অৰ্ডাৰ আনিলো হাইকোৰ্টৰ পৰা আইন বনাব লাগে বুলি হাইকোৰ্টে কৈছে আইন বনাব লাগে বুলি এতিয়া আইন বনালে কোনে ইলেকশ্যন কণ্টেষ্ট কৰিব কোনে ভোট দিব পাৰিব সেই কথাটো মাত্ৰ তেওঁ ট্ৰাইবেল হয় নে নহয় এইটোহে মাত্ৰ চাব লাগে তেওঁ ইমান চনত ইয়াত আহিছে এইটো বুলি কথা নহয় চনৰ কথা নহয় এইটো ট্ৰাইবেল হয় নে নহয় ট্ৰাইবেল হলে ভোট দিব পাৰিব কুকি হওক চাকমা হওক খাচী হওক গাৰো হওক আৰু যি হওক খাচী হওক আৰু ৰেংমা নাগা হওক চবেই ভোট দিব পাৰিব আৰু ইলেকশ্যন কণ্টেষ্ট কৰিব পাৰিব আমি APHLCয়ে বহুত কৈ আছিলো যে চাকমা সকলে খাচী সকলে গাৰো সকলে কুকি সকলে ৰেংমা সকলে ইয়াত MAC মেম্বাৰ এজনো নাই সেইকাৰণে নমিনেটেড MAC তেওঁলোকক দিব লাগে বুলি আমি যুঁজিছিলো কিন্তু আমাৰ কথা নুশুনিলে আৰু আপোনালোকক নিদিলে আপোনালোকক চাকমা সকলক দিব পাৰে ইয়াত কুকি সকলক দিব পাৰে ইয়াত ৰেংমা সকলক দিব পাৰে ইয়াত শ্যাম সকলক দিব পাৰে ইয়াত গাৰো সকলক দিব পাৰে খাচী সকলক দিব পাৰে নমিনেটেড MAC কিন্তু সেইটো নিদিলে আমি সেইকাৰণে আমি কওঁ মাত্ৰ নমিনেটেড MAC নহয় ইলেকশ্যন কণ্টেষ্ট কৰিবলৈ দিব লাগে তেওঁলোকক একে কথা আইন মতেতো আমি একে লেভেলতে আছো কাৰ্বি হওক কিন্তু কাৰ্বি মেজৰিটি কাৰণেহে এইটো কাৰ্বি আংলং বুলি কৈ আছে এতিয়াতো কাৰ্বি সকলে মাত্ৰ 44% আছে মাত্ৰ কাৰ্বি আৰু এই 2021 চনৰটো বোধহয় 44 নহ'ব তলত নামিব 30ৰ তলতে নামিব এতিয়া আমি কি কৰিম সেইটোহে আমি সকলোৱে চিন্তা কৰিব লাগে বোধহয় আমি বেছি ক'বলৈ নাই আমি আইন মতেহে কাম কৰিব লাগে পিছফুলি তাৰ মানে কি কয় শান্তিভাৱে আমি শান্তি পদতে আমি কাম কৰিম আমি ফাইটিং নকৰিম আমি আমাৰ তুলিৰাম ৰংহাঙে তেওঁৰ গুণ্ডা ৰাখিছে তেওঁলোকে তুলিৰাম ৰংহাঙে গুণ্ডা ৰাখিছে সেইকাৰণে আমাক এটেক কৰিবলৈ আমাক আক্ৰমণ কৰিবলৈ নহয় কৰিছে যোৱাকালি তাত আমাৰ বমু আটাৰ বুলি জাগাত আৰু তাৰ আগতো 3বাৰ মান কৰিলে আৰু আজিও মিটিংটো কৰিব নিদিলে কাৰণ কিয় তুলিৰাম ৰংহাং কিয় এইটো কৰে কাৰণ তুলিৰাম ৰংহাঙক বান্ধি কৰি ৰাখিছে আমাৰ নন ট্ৰাইবেল সকলে যিবিলাক ট্ৰাইবেল নহয় তেওঁলোকে আইনতে তেওঁলোকক বান্ধি কৰি ৰাখিছে আইনতে সেইকাৰণে যিবিলাক ট্ৰাইবেল নহয় তেওঁলোকৰ কোৱা কথাহে তেওঁ মানিবলগীয়া হৈছে আমি সেইকাৰণে চাব লাগে যিবিলাকক বান্ধা ৰাখিছে তেওঁলোকক ইলেকশ্যন কণ্টেষ্ট কৰিব দিব নালাগে নহ'লে তেওঁলোকক
ইলেকশ্যন জিকাই পেলাই ট্ৰাইবেল সকলকে আকৌ পিটিব তেওঁলোকে আপোনালোকে দেখিছে নেকি কেতিয়াবা যে আমি কাৰ্বিসকলে ট্ৰাইবেল যিবিলাক ট্ৰাইবেল নহয় তেওঁলোকৰ লগত কাজিয়া কৰা সংঘৰ্ষ হোৱা বুলি দেখিছেনে কেতিয়াও হোৱা নাই আমি যদি আসাম পুলিচ RSS বংগ সেনাই যদি আমাক কাজিয়া কৰিব নিদিলেহেঁতেন ডিমাচা লগত কুকি লগত কি কয় কুস্কি ৰেংমা নাগা লগত আমি কাজিয়া নকৰিলোহেঁতেন কাজিয়া কৰা কথাই নুঠে তেওঁলোকৰ যেনেকৈ কষ্ট হয় আমাৰো একেই কষ্ট হয় সেইকাৰণে মই আৰু বেছি ক'বলৈ যোৱা নাযাওঁ এতিয়া বোধহয় কৰিবলৈ কি কৰিব লাগে সেইটো কৰিব লাগে আৰু আপোনালোকে ভয় কৰিব নালাগে ইয়াত IPC বুলি আছে ইণ্ডিয়ান পেনেল কোড বুলি আছে ইয়াত লিখিছে 323 section 323 section 323 নহয় 33 নহয় এইটো 39 section 339 আৰু section 340 ইয়াত লিখিছে আমাৰ কি কয় আমাক বান্ধি ৰাখিব নোৱাৰে বুলি ইয়াত লিখিছে আৰু যদি আমাক বান্ধিবলৈ আমাক বাধা দিবলৈ চেষ্টা কৰে মিটিং কৰাটো এইটো আইনমতে তেওঁলোকক এৰেষ্ট কৰিব পৰা যায় আৰু ইয়াত এইটো আসাম পুলিচ এক্টত ইয়াত লিখিছে আইন সব আছে আমি আইন মতে কৰিম ইয়াত section 47 the Assam Police Act 2007 the Assam Police Act 2007 এইটো অধ্যায় কি কয় 44 45 46 আৰু 47 পদত ইয়াত লিখা আছে যে পুলিচ ওচৰত আমি FIR দিবলৈ টেলিফোনতো কৰিব পাৰে পোষ্ট অফিচেৰে আমি পোষ্ট চিঠি পঠাব পাৰে ইমেইল দিব পাৰে আৰু আদাৰ মিনছ আমি টেলিফোনতো কৰিব পাৰে আৰু আমি লিখি পেলাই কৰিব পাৰে আৰু পুলিচে আমি লিখি পেলাই দিলে পুলিচে এটা কপি ৰিচিভ কৰিব লাগে আমি গ্ৰহণ কৰিব লাগে তাৰমানে ৰিচিভ মানে গ্ৰহণ কৰিব লাগে আমি কপিটো নকল কপিটো পাইছো বুলি তেওঁলোকে গ্ৰহণ কৰিব লাগে চহী দিব লাগে ইয়াত লিখা আছে সেইকাৰণে আপোনালোকে ভয় নকৰিব আৰু পুলিচ ওচৰত গ'লে আপোনালোকে চহীটো বিচাৰিব লাগে মই এইটো দিছো এইটো section 47 বুলি ক'ব লাগে section 47 মতে আসাম পুলিচ এক্ট section 47 মতে FIR মই দিছো কপিটো আমাক চহী কৰক আপুনি বুলি আপোনালোকে OC ক'ব পাৰে ক'ব লাগে OC হওক OC হে নিয়মতে OC হে ৰিচিভ কৰিব IC হ'ব পাৰে OC হ'ব পাৰে SP হ'ব পাৰে DSP হ'ব পাৰে তেওঁলোকে চহী দিব লাগে আমাক সেইটো বুলি লিখা আছে আমি একো ভয় কৰিবলৈ নাই আইন মতে মুখৰ ওপৰত আইন মতে আমি সব কৰিব লাগে আৰু মই আৰু আইন আৰু ইলেকশ্যন বুলি ক'লে আমিতো ভাবো ইলেকশ্যন বুলি ক'লে মাত্ৰ গাহৰি মাংস খোৱা আৰু 100-200 টকা লোৱা এইবিলাক বুলিহে আমি ইলেকশ্যনটো ভাবো কিন্তু ইলেকশ্যন কি হয় ইয়াত the law relating to election বুলি কোৱা আছে ইয়াত কৈছে ইলেকশ্যন মানে এইটো ভাবিবলৈ চিন্তা কৰিবলৈ সময় এইটো ইয়াত বুলি লিখিছে ভাবিবলৈ চিন্তা কৰিবলৈ আৰু কথা পাতিবলৈ আপোনাৰ বন্ধুসকলৰ লগত আপোনাৰ গাঁৱৰ একে মানুহৰ সকলৰ লগত ওচৰৰ চুবুৰীয়াসকলৰ লগত কথা পাতিব লাগে কোনটো ক্যান্ডিডেট ভাল হ'ব এইটো বুলি কথা পাতিব লাগে সেইকাৰণে মিজোৰামতো হলে আপোনালোকে শুনিব মিজোৰামতো কি কৰে মিজোৰামত মানুহবিলাকে গাঁৱৰ মানুহে
কাণ্ডিডেট সকলক কাণ্ডিডেট সব কাণ্ডিডেট সকলক মাতে আৰু এটা ঠাই মিটিং ঠাইত কৰিব মিটিং ক'ত কৰিব তাতে প্লেটফৰ্ম বনাব তাতে উঠিবলৈ দিব কথা ক'বলৈ দিব আৰু সেই কাণ্ডিডেট সকলক কয় আপোনালোকে আমাক চাহ খুৱাব নালাগে আপোনালোকে গাহৰি মাংস খুৱাব নালাগে দেই আপোনালোকে আমাক মদ দিব নালাগে দেই বুলি কয় আমাক টকা দিব নালাগে বুলি কয় চাহটো আমি খুৱাম আৰু আপোনালোকে কওক আপোনালোকে ইলেকশ্যন জিকিলে আপুনি কি কৰিব এইটো বুলি কয় এইটো কোৱাৰ পাছত তেওঁলোকে লিখি থৈ দিয়ে তেওঁ কি কয় আৰু কোৱা নিয়মটো কি চালাক কৰি কোৱা নে কিবা বদমাচি নিচিনা কৈছে নে নাই সঁচা কথা চিনচিয়াৰলি কৈছে নে নাই সেইটো লিখি পেলাই মানুহবিলাকে গাঁৱৰ মানুহবিলাকে মিটিং পাতি পেলাই সিদ্ধান্ত লয় যে এই মানুহজনকে দিব লাগিব বুলি তেতিয়া এজন মানুহকে বাছনি কৰি তেওঁক ভোটটো দিয়া হয় মিজোৰামত তেওঁলোকে টকা নোখোজে আমি সেইটো খুজিব এইটো কৰিব লাগিব এইটো যদি কয় এইটো যদি নকয় তেতিয়াহ'লে আপোনালোকক আকৌ এবাৰ কৈছিল আমি মাত্ৰ 55% আছে সব ট্ৰাইবেল লৈ আৰু যদি 50% তলত নামে তেতিয়াহ'লে এইটো 6th শিডিউল এৰিয়া নহ'ব আৰু তেতিয়া চাকমাও ইয়াতে থাকিব নোৱাৰিব সব বাংলাদেশী বিহাৰী মানুহ আহি পেলাই নেপালৰ পৰা আহি পেলাই আপোনালোকক সব উচ্ছেদ কৰি থৈ দিব আমি কিয় তেওঁলোকৰ কথা কওঁ বাংলাদেশী তেওঁলোকে ৱেষ্ট বেংগল আছে তেওঁলোকে বাংলাদেশ আছে নিজৰ দেশ ডাঙৰ বিহাৰ আছে ডাঙৰ আৰু মধ্যপ্ৰদেশ আছে তেওঁলোকৰ আৰু বেলেগ জাগা আছে আৰু নেপাল সকলক আমি কিয় কওঁ নেপালী সকলক আমি অনুৰোধ জনাওঁ তেওঁলোকে আমাক ইয়াত ডিষ্টাৰ্ব কৰিব নালাগে যোৱাকালি সেই বমু আটাৰত আমাক এটেক কৰা আমাক আক্ৰমণ কৰাৰ মাজত নেপালীও আছে কাৰ্বি সকলক এটেক কৰিবলৈ যোৱাকালি নেপালীও আছে নেপালী সকলে নেপাল স্বাধীন দেশ আছে তেওঁলোকৰ আমিতো স্বাধীন দেশটো বাদ দিয়ক আমাৰ অট'নমাছ ষ্টেটো পোৱা নাই আমাৰ সেইকাৰণে আমাক কিয় এটেক কৰিবলৈ আক্ৰমণ কৰিবলৈ কিয় আহে তেওঁলোকৰ নিজৰ দেশ থকা নিজৰ ঠাইত থাকে ইয়াত থাকিব নালাগে বুলিও আমি আকৌ কোৱা নাই কিন্তু ভোটটো দিব নালাগে আৰু ইলেকশ্যন কণ্টেষ্ট কৰিব নালাগে বুলি আমি কৈছো আৰু আইনমতে তেওঁলোকৰ ভোটাৰ লিষ্টত থাকিব লাগে নে নালাগে সেইটো আইনমতে সেইটো চোৱা হ'ব কাটিব লাগিলে কাটিব এইটোহে কথা তেওঁলোকে কাটিলেওতো দিগদাৰ নাই নেপাল নিজৰ স্বাধীন দেশ আছে তেওঁলোকৰ হয়নে নহয় নট অনলি মাত্ৰ এইটো কথা বুলিব নাই লণ্ডনতো তেওঁলোকৰ মানুহ বহুত আছে বেংগলী মানুহ সাউথ হল বুলি আছে একদম কলকাতা নিচিনা বেংগলী মানুহ ভৰ্তিটা আমাৰতো কি কলকাতা লণ্ডনত কোনোবা আছে নেকি কাৰ্বি মানুহ ষ্টুডেণ্ট বোধহয় একজন দুজন মান থাকিব পাৰে আমাৰ কি আছে হয় কোনোবা দেশত এজন দুজন মান থাকিব পাৰে কিন্তু এইটো আমাৰ কাৰণে একো কামত নহয় সেইকাৰণে আমি দেশ ৰক্ষণাবেক্ষণ কৰিবলৈ একো কথা নাই সেইকাৰণে আমি আমাৰ নিজৰ দেশটো এই সৰু কাৰ্বি আংলং দেশ মাত্ৰ 10,434 কিলোমিটাৰ মাত্ৰ এইটো আমাক দিব লাগে আমাৰ কাৰণে ৰাখিব লাগে বুলি আমি কৈছো আমাৰ কাৰণে অকল কাৰ্বি নহয় সব ট্ৰাইবেল কাৰণে ইয়াত ৰাখিব লাগে এইটো বুলি কৈছিল সেইটো কথা কৈ পেলাই মোৰ কথাখিনি ইমানতে সামৰিলো ধন্যবাদ বহুত ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ প্ৰেচিডেণ্টক তেখেতে আমাৰ সুন্দৰভাৱে তেখেতে ব্যাখ্যা কৰিলে সঁচাকে আমি ভাবিব লাগিব আমাৰ ট্ৰাইবেলবিলাকে বিশেষকৈ পাহাৰীয়া জনগোষ্ঠী যিমান আছে আমাৰ ট্ৰাইবেলসকলে কাৰ্বিয়ে হওক ডিমাচাই হওক গাৰোৱে হওক চিয়ামে হওক
মাৰ পাইতে কুকিয়ে হওক চাকমায়ে হওক আমি এটা ইউনিটি হ'ব লাগিব মই বিশেষকৈ মই এতিয়া সভাপতি ভাষণত অলপ আপোনালোকৰ আগত জানিব বিচাৰিছো তাৰ পাছত আমাৰ মিটিংটো বন্ধ কৰিব আজি আমি আমাৰ ট্ৰাইবেল পপুলেশ্যনটো কেলে কম হৈছে আমি যদি ভোটাৰ লিষ্টত যদি আমি এপ্লাই কৰো আমাৰ বিএলও বিলাকে কালেক্ট কৰিব নামটো ভৰাব কিন্তু মেইন ইলেকশ্যন ব্ৰাঞ্চত তাক আমাৰ ট্ৰাইবেল মানুহ নাই চাব সিহঁতে কোনোবা চাকমা কোনোবা ডিফোচা কোনোবা টিমুং কোনোবা ৰংহাং দেখিলে ট্ৰাইবেল হয় সেইটো কাৰণে আমি নাম দিলেও সিহঁতক কাটি দিয়ে আৰু নামটো নাহে আমি ভোট দিব নাপায় এনেকা কৰি এটা পাৰ্চেন্টেজটো ডাউন হৈ গৈ আছে অথনিয়া অলপ আগতে আমাৰ স্পক পাৰ্চন ক'লে আগতো আমি 96% আছিলে ট্ৰাইবেল বিলাকে এতিয়া আজি পৰা 50-60 বছৰৰ আগত যদি আমাৰ 96% হয় তেনেহলে আজি এই মুহূৰ্ততে আমাৰ কিমান পাৰ্চেন্টেজ হ'ব লাগে 100% হ'ব লাগে না নালাগে না লাগে 100% হ'ব লাগে হয় না নহয় কিন্তু 100%ৰ বদলি টোটেলি পুৰা ডাউন 55% নামিলে এইটো বহুত সিৰিয়াস কথা দেই এইটো মিছামিছি কথা নহয় অথনি পৰা আমাৰ এটা ভোক লাগি আছে না আমাৰ কষ্ট হৈ আছে আমাৰ বুঢ়াটো এনেকা কৰি আছে শুনিবলৈ মন নাই 5 বছৰৰ ভিতৰতে আপোনাৰ মাটি ধ্বংস হৈ যাব এতিয়া আমাৰ নিজৰ মাটি য'ত ঘৰ বনাইছে না সেই ঘৰটো বাঙালী বিলাক আহি পেলাই এটা পুৰা দখল কৰি দিব এটা বেছি দিন নাই সেইটো কাৰণে সিৰিয়াসলি এইটো পলিটিক্সৰ কথা নহয় যিটো নেকি আমি কৈ আছো এতিয়া আমাৰ নিজৰ মাটি ভিত্তি আমাৰ নিজৰ দেশটো কেনেকৈ ৰক্ষা কৰিব লাগে সেইটো কথাহে কৈ আছো এতিয়া আইন মতে এইটো ধ্বংস কৰিবৰ কাৰণে এটা কিহৰ কাৰণে আমাৰ পাৰ্চেন্টেজটো কমি গ'ল সেইটো কাৰণে আজিও আমি মাতিছো আমাৰ ইউথ বিলাকৰ কাৰণে যাৰ নাম ভোটাৰ লিষ্টত নাম নাই তেখেতসকলক অতি সোনকালে এতিয়া অনলাইনত আছে অতি সোনকালে আমি নামটো সিহঁতক দিব লাগে ভৰ্তি কৰিব লাগে আমাৰ ল'ৰা ছোৱালী বিলাকে ভোট দিব পাব লাগে ল'ৰা ছোৱালী বিলাক ডাঙৰ হৈ গ'ল বিয়া হৈ গ'ল আমাৰ কাৰ্বি মানুহ বিলাক আজিলৈকে ভোট দিব নাপায় হয় না নহয় সেইটো কাৰণে আমাৰ পাৰ্চেন্টেজটো কমি গৈ আছে কেলে কাৰণ সেন্ট্ৰেল গভৰ্নমেন্ট আৰু বিজেপি যেটো নেকি আৰএসএস বংগ সেনা বিলাকে জানে যে ট্ৰাইবেল সকলৰ পপুলেশ্যন যদি ডাউন কৰিব পাৰে সিহঁতৰ পৰা 6 শিডিউলটো উঠাই দিব পাৰিলে সিহঁতৰ মাটি ভিত্তি যিমান আছে আমাৰ নন ট্ৰাইবেল বিলাকে সিহঁতৰ পৰা আমি কেপচাৰ কৰিব পাৰিম এইটো মাত্ৰ এইটো এটা আহিবৰ উদ্দেশ্যটো এই গতিকে আমাৰ ইউথ বিলাকে বিশেষকৈ আমাৰ ডেকা গাভৰু বিলাকে আমাৰ মা দেউতা বিলাকে এইটো ভাবিব লাগে আমাৰ নিজৰ এটা দেশটো ৰক্ষা কৰিব লাগিব কেনেকৈ আমি এইটো 6 শিডিউলটো কেনেকৈ আমি ভালদৰে ইমপ্লিমেন্ট কৰিব পাৰিব সেইটোহে আমি ভাবিব লাগিব হয় বিজেপি বিলাকে টকা পইচা দিব সিহঁতে ভোট কিনিবৰ কাৰণে কালি ৰাতি আমি শুনিব পালো এটা পৰিয়ালত 5,000 বুলি দিছে বোলে কিন্তু কি হ'ল আমাৰ মানুহ বিলাকতো 5,000 আৰে ভাইব্ৰা বড়ো বিলাকো না ভাই এৰা ভাই ডিমাচা বিলাকো না মিটিং কৰক আৰে আহিবি ভোটটো দি দিছে ৰাস্তাবোৰ গিৰি পানীবোৰ গিৰি ৰাস্তা আছে নেকি নাই এতিয়া অথনি মই ফোন কৰিলো কেনেকা ৰাস্তা গাড়ী আহিব পাৰে নেকি নাই গাড়ী আহিব নোৱাৰে আমালোকে খোজকাঢ়ি আহিম ছাৰ বুলি কৈছে আমাৰ কাউন্সিলৰ আমাৰ বয়স কিমান হ'ল 68 ইয়াৰ্স আজিলৈকে গাড়ী সোমাব নোৱাৰে ভোটটো আপুনি দি আছে সেই 5,000ৰ কাৰণে সেই 3,000ৰ কাৰণে সেই 2,000ৰ কাৰণে সেই গাহৰি মাংস 3 টুকুৰা কাৰণে সেই চুলাই অলপমান কৰিলে এবাৰ ইটোহে দিম দে ক'ব
সেইকাৰণে আজি আমাৰ মাটি ভীতি চব ধ্বংস হৈ আছে চিৰিয়াছলি এইটো সঁচা কথা আমাৰ ডিমাচাসকলে পাতা নাপায় বড়োসকলে পাতা নাপায় কিবা গাৰোবিলাকেও পাতা নাপায় কাৰ্বিবিলাকেও পতা নাপায় পাতাটো চাকমাবিলাকতো পতাই নাই কেনেকৈ পাব আৰু কোনোবা বঙালী হলে চব পতা পায় ইমিডিয়েটলি সেইটোতো কাউন্সিলত আপুনি CM-ৰ তাত সোমালে আপুনি এনেকৈ খাৰ হ'ব লাগিব কোনোবা বঙালী একদম আহিলে সোমাই গ'ল দৰ্জাও খোলা হৈ গ'ল হয়নে নহয় সঁচা কথা এইটো ধেমালি কথা নহয় এইটো কিন্তু আইন মতে এই 6 শিডিউল মতেতো এই কিতাপত যিটো নেকি 6 শিডিউল মতেতো আপুনি CM-ৰ তাত সোমাবৰ কাৰণে আপোনালোকক দৰ্জা খোলাবৰ কাৰণেতো তাতে মানুহ একজন খাৰা হ'ব আপোনালোকেহে সোমাব পাব লাগে আমালোকেহে সোমাব পাব লাগে কিন্তু কি কৰে হেঁতে এই তাৰ বিজি আছে কিন্তু এইখিনি কোনো নাই কোনোবা চক্ৰৱৰ্তী আহিলে কোনোবা একদম দাস আহিলে একদম পুৰা হেৰি কৰিব একদম সোমাই গ'ল সিহঁতে এনেকুৱা চিটুৱেশ্যন হৈ আছে এতিয়া কিহৰ কাৰণে ইলেকশ্যন টাইমত এই 500 টকা এই 100 টকা এই গাহৰি মাংস 3 টুকুৰাৰ কাৰণে এই চুলাইৰ কাৰণে হয়নে নহয় এতিয়া CAB আৰু এইটো CAB অসমত কিহৰ কাৰণে এটা গণ্ডগোল হৈ আছে অসমীয়া জাতিবিলাকে কিহৰ কাৰণে এটা আসামত গণ্ডগোল হৈ আছে CAB কিহৰ কাৰণে প্ৰটেক্ট কৰিছে আৰু আমাক নালাগে CAB ইমান হাজাৰ লাখ মানুহ ইয়াতে বাংলাদেশৰ পৰা আনিব নালাগে আমাৰ নিজৰ ল'ৰা ছোৱালীবিলাকে ইয়াত চাকৰি পোৱা নাই আৰু ইমান লাখ মানুহ ইয়াতে 10-15 লাখ 20 লাখ মানুহ আনিব ক'ত পৰা আমি মাটি দিব পাৰিব কিন্তু আমাৰ মানুহবিলাক এইটো নাই নুবুজে 5 বছৰৰ ভিতৰত আপোনালোকৰ য'ত এটা কঁঠাল গছ দেখিছে না চোতালত এই কঁঠাল গছো নাথাকা হৈ যাব এতিয়া সেইকাৰণে আমি বহুত চিৰিয়াছ হ'ব লাগে অলপ ভাবিবলৈ চেষ্টা কৰিবি অলপ দিমাগত অলপ কিবা এটা সোমাই পেলাই যাবি আজি এই মিটিংখনত মই আপোনালোকক অনুৰোধ কৰিছো যাতে আমালোকে আমাৰ ট্ৰাইবেল বিলাকে অকল আজি ইয়াতে যিমানজন আহিছে আপোনালোকে প্ৰত্যেকজনে নিজৰ গাঁৱত গৈ পেলাই প্ৰত্যেকজনৰ কাৰণে আপোনালোকে ক'ব লাগে যে আমি ট্ৰাইবেল বিলাকে ইউনিটি হ'ব লাগে এইটো কথা আপোনালোকে ক'ব আৰু দ্বিতীয় কথা মই আপোনালোকক অনুৰোধ কৰিছো যে কোনোবা বিজেপি পাৰ্টি যদি আপোনালোকৰ গাঁৱত আহে কংগ্ৰেছ পাৰ্টি যদি কোনোবা যদি ভোট খুজিবলৈ আহে মিটিং কৰিবলৈ যদি আহে মিটিং কৰিলেও আপোনালোকে এটা প্ৰশ্ন সুধিব যে ছাৰ আমাৰ কাৰ্বি আংলঙতো 6 শিডিউল এৰিয়া এই গতিকে আপোনালোকৰ বিজেপি পাৰ্টিত যে অকল ট্ৰাইবেলহে আছে নেকি সুধিব 6 শিডিউল মতে সিহঁতে কেতিয়াও নকয় হয় নে নহয় কংগ্ৰেছ পাৰ্টি বিলাকৰ কাৰণে সুধিব যে আমাৰ কাৰ্বি আংলংটো 6 শিডিউল এৰিয়া হয় ইয়াত 6 শিডিউল মতেতো ট্ৰাইবেল সকলেহে খালি ভোটো দিব লাগে থিয় হ'ব কেণ্ডিডেটো হ'ব লাগে তো তেনেদৰে আপোনালোকৰ পাৰ্টি তেনেকুৱা আছে নেকি সুধিব আপোনালোকে আৰু যদি সিহঁতে যদি নহয় বুলি ক'লে তাত ভোট দিবলৈও দৰকাৰ নাই কেলে দৰকাৰ নাই এতিয়া পলিটিকেল পাৱাৰ কাৰ লগৰ হাতত আছে কাৰ হাততে আছে বাঙালী বিহাৰী হাততে আছে এইটো আপোনালোকে ভালকৈ বুজিব নহ'লে আমি বেছি দিন নাই আমাৰ নিজৰ মাটি ভেটি হেৰাবৰ কাৰণে সেইকাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছো আজি আপোনালোকে অহাৰ কাৰণে মই বহুত আনন্দিত কাৰণ আপোনালোকে ইমান দুখ কষ্ট আহি পেলাই ইয়াতে আহি পেলাই বহুত সময়লৈকে আপোনালোকে থাকিলে মই বেছি দীঘলীয়াকৈ নকওঁ ইমানতে মোৰ চমু বক্তৃতাটো মই সামৰিলোঁ ধন্যবাদ আৰু এতিয়া ভোট অফ থেংকছটো হ'ল আমাৰ কিবা LA প্ৰেচিডেণ্ট আমাৰ দেউৰী তেৰং চাহাবে তেখেতে ভোট অফ থেংকছ দিব তাৰপাছত আমাৰ মিটিংটো ভংগ হ'ব